আজি অধ্যায় 6 ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম চেপ্টাৰটো ষ্টাৰ্ট কৰিম। তো আগৰ চেপ্টাৰটো শেষ হৈছে অলৰেডি। তো ইয়াত প্ৰথমতে কৈছে ত্ৰিভুজ এটা বিশেষ আকৃতি দেখিবলৈ এনেধৰণৰ তিনিটা ৰেখাই গঠন কৰা এটা বন্ধ চিত্ৰ। তো ত্ৰিভুজ এটা বুলি কোৱাৰ লগতে আমি প্ৰথমে কি বুজিব, তাত তিনিটা বাহু থাকিব আৰু এটা বন্ধ চিত্ৰ মানে যাতে এটা ধৰি লওক এইখিনি ঠাই তো এনেকৈ তিনিটা বাহু দি ই বন্ধ হৈ থাকিব, কোনোটো বাহু খোল খাই নাথাকে। তো এইটো তোমালোকে চবেই জানাই, ত্ৰিভুজ মানে তিনিটা বাহুত গঠন হোৱা এটা চিত্ৰ। এনে ত্ৰিভুজ আকৃতি ক'ত দেখিছা? আমাৰ আগৰ শ্ৰেণীৰ কিতাপত ৰাস্তাই ঘাটে অত দুটামান উদাহৰণ ভাবি চোৱা। তো মনত পেলোৱা, এটা ত্ৰিভুজৰ 6টা অংগ থাকে, তিনিটা বাহু আৰু তিনিটা কোণ। গতিকে প্ৰতিটো ত্ৰিভুজৰে তিনিটা বাহু আৰু তিনিটা কোণ থাকে। তো যেনেকৈ ওচৰত দিয়া আছে এ বি চি, তো ইয়াত কোণ তিনিটা হৈছে এ বি চি আৰু বাহুকেইটা কি হৈছে এ বি চি। সৰু হাতৰকেইটা হৈছে বাহু আৰু যেতিয়া ডাঙৰ হাতৰ আখৰ দিয়া আছে সেইকেইটা হৈছে আমাৰ কোণ। তো মনত পেলোৱা যে এটা ত্ৰিভুজৰ 6টা অংগ থাকে, তিনিটা বাহু আৰু তিনিটা কোণ। যদি কাষৰ ত্ৰিভুজটোৰ নাম এ বি চি, তেন্তে ইয়াৰ শীৰ্ষ তিনিটা নাম হ'ব এ বি চি আৰু বাহু তিনিটা হ'ব এ বি বি চি চি এ আৰু কোণ তিনিটা হ'ব এ কোণ এ কোণ বি কোণ চি। অৰ্থাৎ যদি আমাৰ ত্ৰিভুজটো এইটো হয়, এইটো যদি এ হয়, বি হয়, চি, এইটো যদি চি হয়, তো এইটো এটা কোণ, এইটো এটা কোণ। তো আমাৰ কোণকেইটা কি হ'ব এ বি চি আৰু বাহুকেইটা কি হ'ব, এটাটো হ'ব এ বি আৰু এটা হ'ব এ চি আৰু এটা হ'ব আমাৰ বি চি। তো এইকেইটা আমাৰ বাহু আৰু কোণ হ'ব, অৰ্থাৎ বাহু তিনিটা কোণ তিনিটা। গতিকে ত্ৰিভুজ এটাৰ 6টা অংগ থাকে। কেতিয়াবা কোণ এৰ সন্মুখত বাহু বি চিক এ আৰু বিৰ সন্মুখত বাহু এ চিক বি আৰু কোণ চিৰ সন্মুখৰ বাহু এ বিক চি বুলিও লিখে। তো মন কৰা, এৰ বিপৰীত শীৰ্ষ কেপিটেল এ, তেনেদৰে বাকীবোৰো আটাইবোৰ ত্ৰিভুজ প্ৰধানকৈ 2 শ্ৰেণী। এইটো লিখা আৰু নিজৰ ওপৰত কথা কেনেকৈ লিখা। তো আটাইবোৰ ত্ৰিভুজ প্ৰধানকৈ 2 শ্ৰেণী হয়। গতিকে ত্ৰিভুজবোৰক আমি 2 শ্ৰেণীত ভাগ কৰিব পাৰোঁ। 1 নম্বৰটো হৈছে বাহু হিচাপে আৰু 2 নম্বৰটো হৈছে কোণ হিচাপে। তো ত্ৰিভুজ এটা যদি আমি ত্ৰিভুজ এটা কেই প্ৰকাৰৰ বুলি ক'লে আমি মুঠতে ক'ব, কেই শ্ৰেণীৰ বুলি ক'লে মুঠতে 2 শ্ৰেণী আমি বিভক্ত কৰিব পাৰোঁ ত্ৰিভুজবোৰক। তো প্ৰথমটো হৈছে বাহু হিচাপে আৰু কোণ হিচাপে। তো বাহু হিচাপে তিনিটা কোণ আছে, সমবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, বিষমবাহু ত্ৰিভুজ। তো সমবাহু ত্ৰিভুজ কি হয়, যদি তিনিটা বাহু সমান জোখৰ হয় তেতিয়াহ'লে সিহঁতক ক'ম আমি সমবাহু ত্ৰিভুজ। আৰু যদি অন্তত দুটা বাহু সমান জোখৰ হয়, তো দুটা বাহু সমান হয় আৰু এটা বাহু যদি সমান নহয় তেতিয়াহ'লে তাক ক'ম সমদ্বিবাহু ত্ৰিভুজ। আৰু যদি আটাইবোৰ বাহু অসমান হয়, অৰ্থাৎ আটাইবোৰ বাহু যদি সমান নহয়, বেলেগ বেলেগ জোখৰ হয়, তেতিয়াহ'লে সিহঁতক আমি বিষমবাহু বুলি ক'ম। তো তাৰ পিছতো আহিল কোণ হিচাপে। তো কোণ হিচাপে আমি ভাগ কৰিবলৈ সূক্ষ্মকোণী, স্থূলকোণী আৰু সমকোণী। তো সূক্ষ্মকোণী কি হৈছে, যদি তিনিটা কোণেই সূক্ষ্মকোণ অৰ্থাৎ 90তকৈ সৰু হয় তেতিয়াহ'লে তেনে ত্ৰিভুজটো সূক্ষ্মকোণী বুলি কোৱা হয়। অৰ্থাৎ সূক্ষ্মকোণ হ'বৰ কাৰণে গোটেইকেইটা কোণে যিহেতু ত্ৰিভুজত তিনিটা কোণ থাকে, গতিকে সেই গোটেইকেইটা কোণেই 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, সিহঁতক তেতিয়া আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি ক'ম। তাৰপিছত আহিলে স্থূলকোণী। তো স্থূলকোণী হ'বৰ কাৰণে হ'ব লাগিব যে যদি এটা কোণ স্থূলকোণ অৰ্থাৎ 90তকৈ ডাঙৰ, গতিকে যদি তিনিটা কোণৰ ভিতৰত যিকোনো এটা কোণ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি স্থূলকোণী ত্ৰিভুজ বুলি ক'ম। তাৰপিছত সমকোণী ত্ৰিভুজ, যদি এটা কোণ সমকোণ অৰ্থাৎ 90 ডিগ্ৰী হয় তেতিয়াহ'লে সেই ত্ৰিভুজটোক আমি সমকোণী ত্ৰিভুজ বুলি ক'ম। তো সমকোণী ত্ৰিভুজ হ'বৰ কাৰণে কোনো এটা ত্ৰিভুজৰ যিকোনো এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। তাৰপিছত আহিলে আমাৰ পৰিসীমা। তো পৰিসীমা আহিলে, তো ত্ৰিভুজৰ সম্পৰ্কীয় কেইটামান পথ। তো পৰিসীমা সাধাৰণতে যিকোনো চিত্ৰ এটা সম্পূৰ্ণকৈ আগুৰি থকা দাঁতি ৰেখাটোক ইয়াৰ পৰিসীমা বুলি কোৱা হয়। পৰিসীমা বুলি ক'লে ধৰি লোৱা এইটো এটা আয়তে হ'ল, তো এই আয়তটোৱে যিমানখিনি ঠাই আগুৰি আছে সেই গোটেইখিনি ঠাইকে আমি পৰিসীমা বুলি কওঁ। তো ভিতৰৰ ঠাইখিনি নুবুজিব, এই যিখিনি ঠাই চাৰিওফালৰ যিকেইটা বাউণ্ডেৰী আছে, এই বাউণ্ডেৰীটোৱে যিমান ঠাই আগুৰি আছে সেইটোৱে হ'ব আমাৰ বাবে পৰিসীমা। ঠিক এনেকৈ যদি ত্ৰিভুজ এটা আকৌ এই ত্ৰিভুজটোৰ তিনিটা বাহুৱে যিমান দূৰ আগুৰি আছে ঠাই বা যিমান দূৰত্ব
আগুৰি আছে বাউণ্ডেৰীটোৱে সেইটোৱে হ'ব আমাৰ বাবে পৰিসীমা তো পৰিসীমা বুলি ক'লে আমি চিম্পল কি কৰিব লাগিব কোনো এটা ছবি বা কোনো এটা চিত্ৰ যদি দিয়া থাকে তাত যিমানটা বাহু থাকিব সেই গোটেইকেইটা বাহুৰ মানকেইটা যোগ কৰি দিলে কোনো এটা চিত্ৰৰ আমি ত্ৰিভুজৰ পৰিসীমাৰ মান পাম গতিকে ত্ৰিভুজত তিনিটা বাহু থাকে গতিকে তিনিটা বাহুৰ যদি মান 6 দিয়া থাকে তাই গোটেইকেইটা যোগ কৰি দিলে আমি ইহঁতৰ পৰিসীমাটো পাম তো এতিয়া ত্ৰিভুজৰ পৰিসীমাটো কেনেকৈ লৈছে তো পৰিসীমাই কেতিয়াবা আগুৰি থকা দাঁতিটোৰ মুঠ দৈৰ্ঘ্য গতিকে পৰিসীমা হৈছে কোনো এটা চিত্ৰৰ আগুৰি থকা দাঁতিবোৰৰ মানে এইবোৰ যিবোৰ বাহু আছে এই বাহুবোৰে আগুৰি থকা মুঠ দূৰত্বটোকে বুজোৱা হয় গতিকে যেনে কাষৰ ত্ৰিভুজটোৰ পৰিসীমা তো এই কাষত যিটো ত্ৰিভুজ আছে এ বি চি তো ইয়াত আমি যদি পৰিসীমা উলিয়াবলৈ গোটেইকেইটা বাহু কি কৰিব লাগিব যোগ কৰি দিব লাগিব তো প্ৰথম বাহুটো হ'ল এ বি চি আৰু এ চি তো এ বি প্লাছ বি চি প্লাছ চি এ তো কি হ'ব 10 12 15 গ'লে আমি 37 পাম গতিকে পৰিসীমা হ'ল কোনো এটা চিত্ৰৰ বা কোনো এটা ছবিৰ তাৰ দাঁতিবোৰ তাৰ বাহুবোৰে আগুৰি থকা মুঠ দৈৰ্ঘ্যকে বুজায় তাৰপৰা আহিলে অন্তবিন্দু ত্ৰিভুজৰ ক্ষেত্ৰৰ পৰিসীমা ভিতৰৰ বিন্দুবোৰ অন্তবিন্দু হৈছে কোনো এটা ত্ৰিভুজৰ ভিতৰত সোমাই থকা বিন্দুবোৰ অৰ্থাৎ এইটো ত্ৰিভুজ হ'ল তো ইয়াৰ ভিতৰত আমি যিমানবোৰ বিন্দু দেখা পাম বা লিখিম সেইবোৰ গোটেইবোৰ হ'ব আমাৰ বাবে অন্তবিন্দু আৰু বহিবিন্দু কি হ'ব ধৰি লওক এইটো ত্ৰিভুজ হ'ল তো ইয়াৰ বাহিৰত যদি আমি বিন্দু এটা ধৰোঁ তেতিয়াহ'লে এইটো হ'ব আমাৰ বাবে বহিবিন্দু তো অন্তবিন্দু ত্ৰিভুজ ক্ষেত্ৰৰ পৰিসীমাৰ ভিতৰৰ বিন্দুবোৰ আৰু বহিবিন্দু ত্ৰিভুজ ক্ষেত্ৰৰ পৰিসীমাৰ বাহিৰৰ বিন্দুবোৰ তো পৰিসীমাৰ বাহিৰৰ বিন্দুবোৰক আমি বহিবিন্দু বুলি ক'ম তো পৰিসীমাত থকা বিন্দুবোৰৰ অন্তবিন্দু নহয় নাইবা বহিবিন্দু নহয় আৰু যদি এনেকুৱা এটা ধৰি লওক এইটো ত্ৰিভুজ হ'ল তো ত্ৰিভুজটো ইয়াৰ পৰিসীমাটো কি হ'ব এইটো হ'ব তো এই পৰিসীমাটো যদি ইয়াত এটা বিন্দু থাকে তো সেই বিন্দুটো আমাৰ অন্তবিন্দু নহ'ব বহিবিন্দু নহ'ব গতিকে পৰিসীমা বা বাহুকেইডালৰ ওপৰত যদি কোনো বিন্দু থাকে তেতিয়াহ'লে সেইটো অন্তবিন্দু নহয় বা বহিবিন্দু নহয় তো তাৰপিছত আহিল উন্নতি তো এটা শীৰ্ষৰ পৰা বিপৰীত বাহুলৈ টনা লম্ব ৰেখাটোৰ নামেই হৈছে উন্নতি তো এইটো যদি ত্ৰিভুজ হয় আমাৰ এ বি চি তো এ বি চি এইটো যিটো শীৰ্ষবিন্দু আছে ইয়াৰ পৰা বিপৰীত বাহুটোলৈ সমানে টনা যিডাল ৰেখা সেইডালকে আমি কি ক'ম উন্নতি বুলি ক'ম বা আমি বেলেগৰ পৰা টানিব পাৰোঁ ধৰি লওক এইটো হ'ল এটা ত্ৰিভুজ এ বি চি তো এৰ পৰা বিপৰীত বাহুলৈ এইটো টানিলে হ'ল আমাৰ উন্নতি তাৰপিছত আমি এইটো কোণৰ পৰা বিপৰীত বাহু এইটো হ'ব গতিকে ইয়ালৈও আমি টানিব পাৰোঁ গতিকে এইটো এটা উন্নতি হ'ব ইয়াৰ পৰা আমি টানিব পাৰোঁ তো কোনো এটা শীৰ্ষবিন্দুৰ পৰা কোনো এটা কোণৰ পৰা এটা বিপৰীত বাহুলৈ অঁকা বা টনা লেখডালকে বা ৰেখাডালকে আমি ক'ম উন্নতি বুলি তো তাৰপিছত আহিলে উচ্চতা তো উন্নতিৰ জোখটোৱে উচ্চতা গতিকে উন্নতিৰ যিটো মান পাম জুখি পেলাই সেইটো হৈছে আমাৰ বাবে উচ্চতা গতিকে ত্ৰিভুজৰ শীৰ্ষ এটাৰ পৰা বিপৰীত বাহুলৈ অঁকা ৰেখাবোৰৰ ভিতৰত উন্নতিডালেই আটাইতকৈ চুটি তো এই যিটো আমি টানিম বিপৰীত বাহুৰ পৰা তো বিপৰীত কোণৰ পৰা বিপৰীত বাহুলৈ যিডাল ৰেখা টানিম সেই ৰেখাডালেই হৈছে আটাইতকৈ চুটি আৰু এইডালৰ যিটো হেৰি হ'ব মান হ'ব সেইটোকে আমি উন্নতিডালৰ মানকে আমি ক'ম উচ্চতা বুলি ক'ম তাৰপিছত আহিলে ভূমি ত্ৰিভুজ এটাৰ যিটো বাহুৰ ওপৰত উন্নতি অঁকা হয় সেই বাহুটোৰ নাম ভূমি গতিকে প্ৰতিটো শীৰ্ষক লৈ একোটা ভূমি থাকিব গতিকে ভূমি কি হৈছে কোনো এটা ত্ৰিভুজৰ যিটো বাহুৰ ওপৰত উন্নতি অঁকা থাকে সেই বাহুটোৱে হৈছে আমাৰ বাবে ভূমি গতিকে এটা ত্ৰিভুজত যিমানটা কোণ থাকিব সিমানটা ভূমি থাকিব কাৰণ এইটো ত্ৰিভুজ তিনিটা কোণ আছে তো তিনিটা কোণৰ বিপৰীতে আমি এডাল ৰেখা আঁকিলোঁ এইডাল আমাৰ উন্নতি হ'ল আৰু এই উন্নতিডালৰ বাবে ভূমি এইটো হ'ল আৰু যদি এডাল উন্নতি টানো আমি এইটো গতিকে এডাল উন্নতিৰ বাবে আমাৰ ভূমি হ'ব এইটো আৰু এডাল উন্নতিৰ বাবে আমাৰ ভূমি হ'ব এইটো তাৰপৰা আহিলে মধ্যমা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষৰ পৰা বিপৰীত বাহুৰ মধ্য বিন্দুলৈ টনা ৰেখাটোৰ নাম মধ্যমা তো এইটো কি ক'লে ধৰি লওক এইটো হ'ল আমাৰ এটা ত্ৰিভুজ আৰু এইটো হ'ল 8 সেন্টিমিটাৰ তো 8 সেন্টিমিটাৰ মধ্যবিন্দু কোনটো হ'ব 4 সেন্টিমিটাৰ তো বিপৰীত বাহুৰ পৰা একদম মাজত যিডাল ৰেখা টানিম সেইডাল হৈছে আমাৰ মধ্যমা তো এইডাল হ'ব আমাৰ মধ্যমা আমি যেতিয়া উন্নতিটো আঁকিম উন্নতিটো আঁকাত আমাক একে মাজতে যে আহিব লাগিব তাৰ কোনো কথা নাই তো উন্নতিটো আঁকোতে আমি বিপৰীত কোণৰ পৰা বিপৰীত বাহুলৈ জাষ্ট আঁকিলেই হ'ল অলপ ইফাল সিফাল হ'লেও কথা নাই কিন্তু মধ্যমা যেতিয়া আঁকিম বিপৰীত কোণৰ পৰা বিপৰীত বাহুৰ একদম মধ্য বিন্দুত আমি ৰেখাডাল আঁকিব লাগিব